Guys, welcome back to my YouTube channel. Rasidul blogলৈ স্বাগতম মোৰ অন্য এটা ভিডিঅ'লৈ। তো গাইস আজি যাই আছো খৰাঘাটৰ ফ্ৰেছাছ চাব। তো ভিডিঅ'টো চাই থাকক আৰু আগলৈকে। ফ্ৰেছাছ আছে আৰু সবৰে কলেজত হয়। তথাপি এবাৰ চাওক আমাৰ চাংচাৰিৰ ফ্ৰেছাছ কেনেকা হয়। বল গাইজ ফুল জছত যাই আছোঁ আমি খৰাঘাটৰ ফ্ৰেছাছ চাবলৈ। তো আপোনালোকে যে থাম্বনেইলখন চাই ক্লিক কৰিছে তো একো ভুল কৰা নাই। আগত গৈ চাওক, সপোনতো ভবা নাছিলে এনেকুৱা হ'ব বুলি। আৰু যদি খৰাঘাট কলেজত বাচ্চা বা ইয়াৰ নাম কি আছিল বা ইয়াৰ নাম কি কয় হানি সিঙকো যদি মাতে, তথাপিও এই বিকিয়ে খৰাঘাটৰ ফ্ৰেছাছ চাব নাহে। Mama, emang kita garis dapat si garis, rasanya gitu. Rugi deh kilo, sidai kali boleh. Pun tadi, bol. Hei, bahaya, udah apa? Ayo pun boleh, tapi aku pakai ya. সাইডত যা না, কথা পাতা সাইডত পাত কেলা, ৰাস্তাৰ মাজত নহয়তো। ৰাস্তাৰ মাজত প্ৰেম কৰিব আহিছে। প্ৰেম কৰিলে জাগাই পোৱা নাই। আগত বহাই লৈ যাওঁ আকৌ। ফুল জছত গাইছ, চব ল'ৰা ছোৱালী ৰখি আছে ফ্ৰেছাছৰ বাবে ফুল জছত। তো গাইজ বজাৰত এটা কিবা কাম আছে, তাৰপিছত কামটো কৰি আমি ফ্ৰেছাছ চাবত যাই আছোঁ। চাই থাকক ভিডিঅ'টো আগলৈকে। গাইজ দোকান এখন দিছোঁ, মানে বৰষুণ দিয়াৰ কাৰণে আজি দোকান দি দিছোঁ। ওপৰত মানে ছাতিটো আছে, সেইটো কাৰণে ই এটা দোকানী, ই মেইন দোকানী হা, আৰু মই মালিক আৰু ই বস্তু দিয়াকৈ থাকে। কাৰোবাক যদি লাগে অনলাইন অৰ্ডাৰ কৰিব পাৰে, হোম ডেলিভাৰী আছে। হোম ডেলিভাৰী কৰোঁ আমি। ভিডিঅ' এটা বনাব লাগিছিলে নেকি, ব্লগ এটা। বৰষুণ ছাৰ, ল'ৰা ছোৱালীবোৰৰ জোচ চাওক না গাইজ, জোচ চাওক। ইমান এটা জোচত আহিছে, মানে ইমান এটা ষ্টাইল কৰি আহিছে, ইমান মেকআপ কৰি আহিছে। তাৰ পিছত কি হয় চাই থাকক, পিছত কি হ'ল প্ৰগ্ৰেমটো চাই থাকক আপোনালোকে। গাইজ এনেকৈ আৰম্ভ হৈ গৈছিল খৰাঘাটৰ অনুষ্ঠান, চাই থাকক আগলৈকে।
দুখ মনাৰে চব কান্দি কান্দি যাই আছে গাইছ বহুত দুখ ওলাই দিছে নিজৰ কলেজৰ পৰাই চবকে কাজিয়া লাগিছে বাহিৰৰ মানুহ প্ৰথম অনুষ্ঠান গাইছ কলেজৰ ল'ৰা আৰু কোনোবা বাহিৰা ল'ৰাই কাজিয়া লাগিছে সেইটোৰ কাৰণে প্ৰিন্সিপালে অনুষ্ঠানটো শেষ কৰিছে আৰু যিজনী ছোৱালীয়ে মানে ছিংগাৰজনীয়ে 2টা গান মাৰিছিল মাত্ৰ সেই দুখ লাগিল কেলা হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী দুখ মনে ওলাই আহি আছে আৰু 10 মিনিটৰ ভিতৰত মানে বাউণ্ডেৰী এৰিয়াৰ পৰা বাহিৰত ওলাই আহিব দিছে কিবা কাজিয়াৰ কাৰণে আৰু বেয়া লাগিছে কিন্তু ইয়াত যদি আৰু বহুত ডাঙৰো ফাংচন পাতে তথাপিও মই নাহে আৰু এই ফাংচনত এই বাদ দে গাড়ী ওলা আমি যাওঁ কসম সে বে লাইফৰ প্ৰথমবাৰ ছোৱালীজনী ভাল লাগিছিল মানে ছিংগাৰজনী তাইৰো গান 2টা চাই চাব নাপালোঁ খং নুঠিব কেলা নেক্সট টাইম কেতিয়াও নাহোঁ আৰু ইয়াত ফাংচন চাব এই গাড়ী ওলা বল বেয়া লাগছে চাওকচোন আৰ্মি চাৰ্মি গোটেই দি দিছে আৰু 10 মিনিটৰ ভিতৰত বাহিৰ নহ'লে কোবোৱাটো ফিক্স মানে তো দুখ চাওকচোন ছোৱালীবিলাকৰ কি ডান্স কৰি আছিল লগতে ছিংগাৰজনীও বহুত বেছিয়ে মানে হেৰি আছিল কি কয় কিউটনেছ এটা আছিল ছিংগাৰজনী আপে যাবলৈ এতিয়া 10 মিনিটত বাহিৰত আহিব হৈছে কি কোনেও ভালকৈ নাজানে কমিটিৰ ল'ৰা এটাক মাৰা বুলি কৈছে আৰু গাইছ এনেকৈ দুখ মনে আমিও ঘৰে ঘৰে গুচি আহিলোঁ তো উপায়টো নাই এনেকুৱা হ'ব বুলি কোনেও ভবা নাছিল বহুত জছত গৈছিলোঁ বাকী বাদ দিয়ক বে ছোৱালীজনী ভাল লাগিছে কিন্তু দেই ছিংগাৰজনী ভাল লাগিছে কিবা এটা তাইক মই নিশ্চয় ইনষ্টাত মেনশ্যন কৰিম বাকী ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটোত নতুনকৈ অহাবোৰে ছাবস্ক্ৰাইব কৰি দিব প্লিজ আৰু যিবোৰ আগৰ পৰা আছে সিহঁতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তো নেক্সট এটা ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ বাই বাই জয় আই অসম